বাণী, আমাৰ সৰস্বতী পূজা পালেহি নহয়। বজাৰ চজাৰ কৰিলা নাই? এইবাৰ সৰস্বতী পূজা কি পিন্ধিম বুলি ভাবিছা? মই যে এইবাৰ মেখেলা চাদৰ পিন্ধিম বুলিয়ে ভাবিছোঁ পাই। বাকী আমাৰ সৰস্বতী পূজা পালেহি। ৱাও, ইমান ভাল লাগিব। মই যে বহুত ষ্টাইল কৰিম। মই বজাৰ কৰিবলৈ আছে। বজাৰ কৰাই নাই। হয় নেকি বাৰ্বি? পাখি, মই এবাৰ মেখেলা চাদৰ পিন্ধিম। মোৰ নতুন মেখেলা চাদৰ নললেই হৈ যাব। আছে নহয় আগৰবোৰ, সেইবোৰকে পিন্ধিম। সেইবোৰচোন তেনেকৈ পিন্ধাই নাই। এদিনহে পিন্ধিছিলোঁ তোমালোকৰ বিয়াবোৰত। তাৰে এযোৰ পিন্ধিব লাগিব। আৰু কাণফুলি চানফুলি কিনিব লাগিব আৰু ধুনীয়া কাণফুলি এযোৰ। জংকি আহিলা? তুমি আজি ইমান দেৰি কৰিলা যে? আমি যে সৰস্বতী পূজাৰ কথা পাতি আছো, কোনে কি পিন্ধিব কোৱাচোন। তুমি বজাৰ চজাৰ কৰিলাই নেকি? কি পিন্ধিবা এবাৰ? আমি তো মেখেলা চাদৰ পিন্ধাৰ কথাই ভাবিছো। এইবাৰ চবে আমি মেখেলা চাদৰ পিন্ধিম দেই। হয় নেকি? পূজা পালেহি নহয়। পূজা বুলি ময়ো বজাৰ কৰিব লাগিব। কাপোৰ বাৰু নিকিনো। কাপোৰ মাৰ ভাগৰে কাপোৰ এযোৰ পিন্ধিব লাগিব। মোৰতো কাপোৰ নায়েই। আৰু কাণফুলি ল'ব লাগিব। ওখ চেণ্ডেল এযোৰ ল'ব লাগিব। মোৰ আগৰ চেণ্ডেলবোৰ বেয়া হৈ গ'ল। অকণমান ষ্টাইল কৰি আহিম ন? কিমান ভাল লাগিব পূজাৰ দিনা। কি ক'লা জংকি? তুমি কি মাৰ কাপোৰ পিন্ধিবা নেকি? আমাৰ চবৰে নিজৰ নিজৰ কাপোৰ আছে, মেখেলা চাদৰ। তোমাৰ কি এযোৰ নিজৰ মেখেলা চাদৰ নাই নেকি? আমি যে নিজৰ নিজৰ কাপোৰ পিন্ধি পাই। বাৰ্বি, মোৰ নিজৰ কাপোৰ নাই। মাৰ নতুন মেখেলা চাদৰ আছে, নতুনযোৰহে পিন্ধিম মই। মায়ে পিন্ধা কাপোৰ নিপিন্ধো নহয়। পূজা বুলি মায়ে মোৰ কাৰণে নতুন কাপোৰ এযোৰ লৈ থৈছে। তুমি সৰস্বতী পূজা আহিবা নাই? আমাৰ স্কুলত সৰস্বতী পূজা বহুত ধুনীয়াকৈ পাতে। ধেৰ কিবা কিবি খাবলৈ দিয়ে জানা? প্ৰসাদ দিয়ে, পায়স দিয়ে, আকৌ খিচিৰিও দিয়ে। মোৰ ইমান ভাল লাগে খিচিৰি খাই। আৰু তুমি এবাৰ কি পিন্ধিম বুলি ভাবিছা? কি বাৰ্বি, হয় নেকি? আমাৰ স্কুলতো আগতে সৰস্বতী পূজা বহুত ধুনীয়াকৈ পাতিছিলে। মই সদায় যাওঁ আৰু ইয়ালৈ আহিম মই। বহুত ভাল লাগিব। মই যে মেখেলা চাদৰ পিন্ধিম। মই আনকালেও মেখেলা চাদৰ পিন্ধিয়ে যাওঁ। হয় নেকি? তুমি পূজা বজাৰ কেতিয়া কৰিবা? মইতো কাইলৈ পূজা বজাৰ কৰিব যাম মামীৰ লগত। নতুন মেখেলা চাদৰ কিনিম, কাণফুলি কিনিম, খাৰু কিনিম, নেইল পলিচ কিনিম, আকৌ মেকআপৰ বস্তু কিনিম। চব কিনিম মই নতুন নতুন। তুমি নিকিনা নেকি? কেতিয়া বজাৰ কৰিবা? কি বাৰ্বি, তুমি সৰস্বতী পূজাতো বজাৰ কৰা নেকি? মোৰতো চবেই আছে। মাৰ মেখেলা চাদৰ আছে ন, মই সেইযোৰকে পিন্ধিম। এযোৰ ধুনীয়া বগা মেখেলা চাদৰ আছে। আৰু মায়ে কয় সৰস্বতী পূজাৰ দিনা বোলে বগা মেখেলা চাদৰ পিন্ধিব লাগে। মামী, তুমি কি মাৰ মেখেলা চাদৰ পিন্ধা? মোক তো নতুন নতুন মেখেলা চাদৰ কিনি দিয়ে। চব বছৰ মই নতুন নতুন কাপোৰ লওঁ পূজাত পিন্ধিবলৈ। সৰস্বতী পূজাত মই সৰস্বতী পূজাৰ বজাৰো কৰিবলৈ যাম। কাইলৈ মই যামেই। আৰু এবাৰ চেণ্ডেলো কিনিম। চব নতুন নতুন কিনিম, বুজিলা? তোমালোকে দেখাম দেই। জংকি, বাণী, বাৰ্বিৰ কথা শুনিছা? মমী কেনেকৈ কৈ আছে ন? বাৰ্বি অকণমান বেছি দেখা নেকি? সৰস্বতী পূজাটো কি ইমান বজাৰ কৰিব লাগে নেকি? মই যে একো বজাৰ নকৰোঁ। মই মাৰ ধুনীয়া কাপোৰ এযোৰ আছে, সেইযোৰকে পিন্ধি আহিম। তুলি, ময়ো একেই। ময়ো মাৰ মেখেলা চাদৰ এযোৰ পিন্ধিম। মোৰো আগৰ মেখেলা চাদৰ আছে নহয়। মোৰ বিয়াত পিন্ধোৱা মেখেলা চাদৰ আছে নহয় ঢেৰ। তাৰে এযোৰ পিন্ধিব লাগিব। কি ক'লা মামী? তোমাৰ ওচৰত মেকআপ বস্তু এটাও নাই? মোৰ ওচৰতো ঢেৰ আছে। আৰু মই পুৰণা বস্তুখিনি যে নলগাওঁৱেই, সেইখিনি থৈ দিছোঁ। এতিয়া পূজাৰ কাৰণে নতুন মেকআপ কি কিনিম। আৰু পূজাৰ দিনা কি অকণমানো মেকআপ নকৰা তুমি? তোমাৰ ওচৰতো নায়েই ন? কেনেকৈ কৰিবা ন? মইতো পূজাৰ দিনা ধুনীয়াকৈ মেকআপ কৰি আহিম। আৰু মই নিজে মেকআপ কৰিব জানো জানা? এই বাৰ্বিজনীৰ পৰা যে শান্তি নাই আৰু। কিমান যে মেকআপ কিট লৈ নাথাকে আৰু সেইবোৰকে আমাৰ আগত শুনাই থাকিব। তাই দৰকাৰ নাই নহয় মমীৰ আগত এইবোৰ কৈ থাকিবলৈ। বাৰ্বি, মই আজিলৈকে মেকআপ লগাই পোৱা নাই। আৰু মই মেকআপৰ বস্তু কি কি থাকে একো নাজানোৱে। মই ভালকৈ আজিলৈকে দেখিও পোৱা নাই। কি মমী? মাই গড, তুমি আজিলৈকে মেকআপৰ বস্তু দেখা নাই? পাখি, শুনি না মমীয়ে কি ক'লে? বাণী, জংকি, তুলি, শুনা না। মমীয়ে যে আজিলৈকে মেকআপৰ বস্তু দেখিয়ে পোৱা নাই। মোৰ যে শুনি হাঁহিয়ে উঠিছে। তুমি আজিলৈকে মেকআপৰ বস্তু দেখা নাই? মই আমাৰ ঘৰলৈ যাবা। আমাৰ ঘৰত ঢেৰ মেকআপৰ বস্তু আছে মোৰ। চব চাবা, মই তোমাক দেখাই দিম কি কি লগাই। বাণী, মোৰ যে বাৰ্বিজনীৰ ওপৰত ঠিকছে খং উঠিছে। দৰকাৰ নাই তাই এইবোৰ কথা কৈ থাকিবলৈ। ইমান যে ইনচাল্ট কৰি আছে মমী। চোৱাচোন মমীয়ে কেনেকৈ কান্দিছে এতিয়া। তাইৰ লগত যে বহি ভুলে কৰিলে। মমী বেলেগৰ লগতে বহিব ক'ব লাগিব। জংকি, বাণী, শুনা আকৌ। তোমালোকৰ কথা এটা কোৱাই নে নহয়? বাৰ্বিয়ে যে আজি যে
বেগত পূজাৰ কাপোৰ লৈ আনিছে। কাপোৰ আনিছে, কাণফুলি আনিছে, খাৰু আনিছে। চব দেখাবলৈ লৈ আনিছে। বাৰ্বিজনীও যে আচৰিত আৰু দেই। সঁচাকে পাই কাম নাই আৰু তাই বস্তুবোৰ যে স্কুললৈ লৈ আনিছে। নেদেখালে হৈ যায়, তাই মানে দেখা দেখা লাগিয়ে থাকে আৰু আমাৰ আকৌ ফুটনি মাৰিবলৈ আছেই। এইটো ইমান দাম দি ল'লে, এনেকে ল'লো তেনেকে ল'লো। মই যে পূজা অলপ কৰিলো নহয়, নতুন কাপোৰ এযোৰ ল'লো কালি মামী মাহঁতৰ লগত বজাৰলৈ গ'লো আকৌ। কাপোৰযোৰ যে আজি মই বেগতে ভৰাই লৈ আনিছো। তোমাক দেখাম দেই। আৰু কাণফুলি ল'লো, খাৰু ল'লো, চব লৈ আনিছো মই বেগতে। নেইল পলিচ ল'লো, অকল চেন্নাইযোৰ কিনিবলৈ আছে। কি ক'লা বাৰ্বি? তুমি গোটেইবোৰ বেগতে ভৰাই লৈ আনিছা? কি যে আনিব লাগেনো? আকৌ যদি মিছতে দেখা পাই গালি খাবা তুমি। দৰকাৰ নাই নহয়। আৰু তুমি আনিছা যেতিয়া আমি কেনেকৈ চাম এতিয়া? বাকী ক্লাছৰ চবেই দেখি পাব। মই বাণী, জংকি, তুলি, নেহা, টুনটুন তেওঁলোককে দেখাম অকল। মেৰি চাকচিহঁতক নকবা, সিহঁতে নহ'লে চিঞৰি চিঞৰি কৈ দিব। আকৌ নহ'লে মিছে মোক গালি দিব। হ'ব বাৰ্বি, মনে দেখাবা বাৰু। একো নহয়, টিফিনত চাকচিও ওলাই যায় নহয় অকণমান। আমি তেতিয়াই এই এটা যে ৰুম এটা খালী হৈ থাকে তাতে গৈ চামগৈ। তুমি ভালকৈ আনিছা নাই বেলেগ এটা পলিথিনত ভৰাই? ধুনীয়াকৈ লৈ ল'বা আৰু চাম তুমি কি কিনিলা ন বৰ। বাৰ্বি চাওঁ ওলোৱা নহ'লে মেৰি চাকচিহঁত আহি পাবহি। কি আনিছে চাওঁ আকৌ। টুনটুন দেখিছা বাৰ্বি কাণ্ড কি যে কৰি থাকে আৰু। তাই দৰকাৰ নাই নহয় গোটেই বস্তুবোৰ লৈ আনিবলৈ। আমাৰ মানে দেখা লাগি আছে। সেইকাৰণে চব আনিছে। চাওঁচোন বাৰু কি আনিছে। চোৱা এয়া এইযোৰ মোৰ কাপোৰ বুজাত পিন্ধিবলৈ কেনেকুৱা লাগিছে? ভাল লাগিছেনে? বহুত দামী হয় জানা। ইমান ধুনীয়া কাপোৰ। কাপোৰযোৰ যে ইমান ভাল লাগিছে। ৰংটোও বহুত ধুনীয়া আৰু ফুলবোৰো ভাল লাগিছে। বা বাৰ্বি ধুনীয়া লাগিব দেই তোমাক। কাপোৰযোৰ যে মোৰ বহুত ভাল লাগিছে। মই মামী মা চবেই পচন্দ কৰিলো। মই জানিছিলো তোমালোকে ভাল লাগিছে ক'বা বুলি। দেখিছা কিমান ধুনীয়া কাপোৰযোৰ। ৰ'বা আৰু কাণফুলি আছে নহয়। কাণফুলি 3যোৰ আনিছো মই। দেখাম দেই তোমালোকক কোনযোৰ ভাল লাগিছে ক'বা। পিংক কালাৰ। ভাল লাগিছে নে কোৱা আকৌ? ধুনীয়া লাগিছে ন? এইযোৰ পিংক কালাৰ। ৰ'বা আৰু আছে নহয়, আৰু দুযোৰ আছে। তাৰপিছত খাৰু মই ঢেৰ ল'লো। খাৰু অকল মই এটা ডিজাইনৰ আনিছো, সেইযোৰে পিন্ধি ভাবিছো মই। এইযোৰো ভাল লাগিছে। এইযোৰ তোমাৰ কাপোৰযোৰ লগত মিলি যাব। এইযোৰ পিন্ধিবা পূজাত। পিংক কালাৰযোৰ নিমিলিব। এইযোৰহে ভাল লাগিছে বেছিকে। এইযোৰো মোৰ ভাল লাগিছে। চব নতুন। তোমালোকে চাগে একো নতুন বস্তু কিনাই নাই ন? কাণফুলি চানফুলি মই 3যোৰ কিনিলোৱে। আৰু এইযোৰ পিংক কালাৰ ল'লো মই। বা বাৰ্বি তুমি পূজাৰ কাৰণে ইমান কাণফুলি কিনিলা। দিয়াচোন চাওঁ মই ভালকে দেখিয়ে পোৱা নাই। জংকি দিয়াচোন কাণফুলি কেইযোৰ। ৰ'বা এতিয়া চাব নালাগে, দেখিছাইচোন। ৰ'বা খাৰুযোৰ দেখাই লওঁ। আৰু এতিয়া এনেকে চাই থাকিলে কোনোবা আহি যাব, সেইকাৰণে এনেকে দেখিলা নহয়। পূজাত পিন্ধিলে মোক দেখি পাইচোন। এতিয়া হ'ব মই বেগত ভৰাই থৈ দিওঁ। আৰু এইযোৰ চোৱা মই খাৰু দেখিছা কাপোৰযোৰ লগত মিলি আছে। চব মই মিলাই কিনিছো। ভাল লাগিছে নে কোৱা আকৌ? জল্দি চোৱা। তাৰপিছত আমাৰ বেলে মাৰি যাব। কোনোবা দেখি পাব নহ'লে। মেৰি চাকচিটো মই নেদেখাওঁ। সিহঁত নহাৰ আগতে এইবোৰ জল্দি বেগত ভৰাই থৈ দিমগে। বাৰ্বি ভাল লাগিছে। চবেই ভাল লাগিছে মোৰ। কাণফুলিযোৰ মোৰ বেছি ভাল লাগিলে। বা চব মিলাই কিনিছা ন? দেখিলা মই পূজা বজাৰ ইমানখিনি কৰিলো। তোমালোকে একো পূজা বজাৰ কৰাই নাই। কেতিয়া কৰিবা পূজা বজাৰ? কোনো নিকিনে নেকি নতুন বস্তু? আৰু মই মেকআপ কিট কিনিবলৈ আছে। মই পুৰণা মেকআপ কিট নলওঁ, সেইটো অকণমান বেয়া হৈ গ'ল। সেইকাৰণে নতুন মেকআপ কিট এটা কিনি দিব কৈছোঁ। তুলি শুনা, বাৰ্বিয়ে পূজাৰ কাৰণে ইমান বস্তু লৈছে। সৰস্বতী পূজাৰ কাৰণে ইমান বস্তু ল'ব লাগে নেকি? মই যে একো নিকিনো, মোৰ চব আছে, সেইবোৰে পিন্ধি আহিম মই। ইমান পইচা খৰচ কৰিছে ন? মম্মী তুমি ঠিকে কৈছা। বাৰ্বি এনেই এইবোৰ বস্তু কিনিছে।
তাইৰ ওচৰত এনেও ঢেৰ বস্তু আছে আকৌ তাই নতুন নতুন কিনে আকৌ ময়ো একো নিকিনো মোৰ ওচৰত ধুনীয়া কাপোৰযোৰ আছে মই মাৰ কাপোৰযোৰে পিন্ধি আহিম